वेलकम बैक टू माय चैनल मिस्टर कुंदन 449 तो আজি আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিব আপুনি এতিয়া মানে পুৰা ভয় লাগি আছে এতিয়া মানে ওলাই আহিছো গোটেইটা ক'বাত বহিলাম গৈ এতিয়া একদম ৰিজাল্ট লৈহে ঘৰ সোমাম যদি ভাল হয় সোমাম যদি বেয়া হয় তো আপোনাৰ গুচিয়ে যাম হায়দৰাবাদ বেলেগ নাই হায়দৰাবাদহে যাম বলক কি হয় চাই থাকক এতিয়া মই চলাব নোৱাৰো স্কুটি এতিয়া মানে মই ভিডিঅ' বনাব লাগিব সেইকাৰণে ইমান ভয়ো নহয় আকৌ দেই গাইজ এতিয়া পথাৰৰ ফালে ওলাই আহিলোঁ এতিয়া পথাৰৰ ফালে এনেই বহি থাকিম এতিয়া একদম ৰিজাল্ট পাইহে যাম এইখন নাওকটা এইখিনি আমাৰ নাম দিয়া গৈছে ডাক ফাৰ্ম তো ইয়াতে ৰখি আছোঁ সেয়া লগত 4টামান আহি আছে এতিয়া তো গোটেইকেইটা একেলগে থাকিম এতিয়া থাকি পেলাই ৰিজাল্ট পালেই ঘৰলৈ যাম আৰু ফাইনেলি গোটেই লগৰকেইটাও আহি পালে ইয়াতে গোটেইকেইটা ৰখি আছোঁ দেই গাইজ স্কুটি তাত থৈ পেলাই আমি এতিয়া দুইটাই খোজকাঢ়ি ওলাই আহিছোঁ মানে পুৰা ভয় লাগি আছে এতিয়া খোজকাঢ়ি আহিছিলে টাইমটো খেদাব লাগে কেনেকৈ ৰিজাল্ট ওলাই সেইটো লাগি আছে মানে এতিয়া এনেই খোজকাঢ়ি এনেই এপাক ঘূৰি আহিম এতিয়া মানে সময়টো যাব লাগে মুঠতে হয় নহয় অনুভৱ কেনেকুৱা এনে অনুভৱ কলিজাখন জানো কোনোবাই উলিয়াই পিছ কৰি আছে তেনেকুৱা অনুভৱ হ'ব বাৰু সেনেকুৱা আমি দিওঁতেও হৈছিল সেনেকুৱা আমি দিওঁতে হৈছিল অলপ সময় পিছতে ওলাব আমাৰ ৰিজাল্ট এতিয়া চাই থকা গৈছে আৰু অকণমান পিছতে আৰু 14 মিনিট আছে 14 মিনিট তাৰপিছতে আমাৰ ৰিজাল্ট ওলাই যাব এতিয়া বুকু ধপ ধপ কি ক'ব আপোনালোকক মানে বুজাব নোৱাৰো মানে এনেকুৱা মানে অনুভৱ হৈ আছে এতিয়া ৰিজাল্টটো যদি ভাল হয় ব্লগ আপলোড কৰিম যদি বেয়া হয় ব্লগ আপলোড নকৰোঁ মই 13 মিনিট আৰু আহি আছে এই পুলটো মুখতে পুলটোতে বহি লৈ এবাৰ এতিয়া মানে তাৰ পৰা মানে শান্তি জেগা বাদ দি সেইটো অলপ হুলস্থুল হৈ আছিল শান্তি জেগাত আহিছোঁ অলপ এই জাম হৈ আছে নেটৱৰ্ক নাই যে চাৰ্ভাৰ ডাউন হ'ব এতিয়া এয়ালৈ আহিছে তোমাত ৰিজাল্ট চাব এতিয়া দেই গাইজ মানে আৰু 10 মিনিটৰ পিছত চাই থাকক কি হয় গাইজ 9 মিনিট চাই থাকক বুকু ফাটি আছে হম কৰে মোৰ ঘৰত বলা বজিব আজি হে 2 মিনিট আৰু 2 মিনিটৰ পিছতে আমাৰ ৰিজাল্ট ওলাই যাব এতিয়া জাপ মাৰি দিওঁ নেকি মুঠিয়া যাম মুঠা টেনচনত ডুবি গৈছে কেই মিনিট 2 মিনিট 24 ছেকেণ্ড গাইজ ফাৰ্ষ্ট টাইম এনেকুৱা ফিলিংছ হৈছে দেই আগত হোৱা নাছিলে এনেকুৱা উলিয়ালে নাই ৰিজাল্ট দিলে ইয়াৰ 66% ওলালে তাৰ 390 0753 এই কোনটো ৱেবছাইটত দিছে স্যাৰ এইটো খোদা লাগে ইয়াত আহিব 9 ছেকেণ্ড 7 ছেকেণ্ড 6 5 4 3 2 1 হয় যোন দিয়া 65 টা পাৰ্চেন্টেজ কিমান 66 মই কৈছিলো 65 যোন চোৱা এই কচোন 0753 ক 53 0753 কি হ'ল কাম ধুল বজাবা নহয় বাইকখন লবা লাগে মেইন 70 দুইটা সেম 273 মোৰ 70 0756 মোৰ মাৰ্কছ দিলা
নাই চোৱা আহাই নাই ঐ মোৰ চোৱা আহি জানো গ'ল 264 নে 63 এনেকুৱা পাৰ্চেন্টেজ হ'ব ঐ মোৰ চোৱা 0756 আগত আছাচোন 0756 0753 চোৱা মোৰ লেটাৰ কিহৰ ঐ মোৰটো চাবনে না হেই ৰবা মই চাওঁ গাইছ ৰিজাল্ট পালো ফাৰ্ষ্ট ডিভিজন এটা লেটাৰ মানে এটা আছামিজৰ মই 3 নম্বৰ কাৰণে নাপালো লেটাৰ একো নাই বম খানা হ'ব আজি বম খানা ৰবা ইমান ভাল নহ'ল যিটো ভাবিছিলো বলা গাইছ যাওঁ গ এতিয়া ঘৰত গৈহে কি হয় আৰু নাজানো দেই গাইছ পিঠিহে ফালন দিয়ে নে কিহে দিয়ে চাই থাকক ভিডিঅ'টো ভালদৰে ব্লগ আপলোড কৰিম দিয়ক গাইছ মই ফাৰ্ষ্ট ডিভিজন হ'লেও হ'ব বুলি কৈছিলোঁ কিবা এটা খাই পেলাই আমি যাওঁ নাৰায়ণ বজাৰ এতিয়া ঘৰলৈ যাওঁ ঘৰত কি হয় দেখাই থাকিম চাই থাকিব আৰু ঘৰত আহি খানা দেই গাইছ চব বহি দিছে খানা খাবলৈ আমি গোটেই সোপা বহি লৈছোঁ খানা খাবলৈ গোটেই সোপা মাহঁতে বিলাই আছে আৰু ইমান মানুহ নাই মাতা আজি খানাত এতিয়া গাইছ ৰাতি 11টা বাজিল মানুহ সকলো গ'ল তো মই আজি ব্লগটো ইমানেই আছিল খানা চানা খালোঁ তো আজিলৈ আহিছোঁ গাইছ বাই বাই তো নেক্সট ভিডিঅ' লগ পাম